দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা। আজি পুৱা প্ৰায় 9 মান বজাত দেৰগাঁও চক্ৰ বিষয়া আৰু দেৰগাঁও আৰক্ষীৰ সহযোগত দেৰগাঁও টাউনৰ মাজমজিয়াত অৱস্থিত মায়ং মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী দীপ সোমানীক আটক কৰে। বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰোঁতে হাতেলোতে ধৰা পৰে সোমানী। ঘটনাৰ বিৱৰণী মতে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীজনে তেওঁৰ গুদামৰ পৰা এখন মাৰুতি ইকো গাড়ীৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ডিমাপুৰলৈ নি থকা অৱস্থাত দেৰগাঁৱৰ সমীপত গাড়ীখন তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে এই নিচাযুক্ত সামগ্ৰীসমূহ। তাৰ পাছতে আৰক্ষীয়ে দেৰগাঁৱৰ চক্ৰ বিষয়া উৎপল ডেকাৰ সহযোগত সোমানীৰ গুদামত তালাচী চলাই মুঠ 30ৰ পৰা 35 কিলোগ্ৰাম নিচাযুক্ত দ্ৰব্য জব্দ কৰে। ফাৰ্মাচীৰ স্বত্বাধিকাৰী দীপ সোমানীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। আমি আগৰ ইনফৰমেশ্যনৰ ভিত্তিত আজি ৰাতিপুৱা এখন ইকো ভানত গৈ থকা অৱস্থাত আমি সন্দেহযুক্ত এনডিপিএছ ছাবষ্টেঞ্চ থকা আমি টেবলেট ধৰিছোঁ 3 কাৰ্টন আৰু তাৰ পাছত আমি একিউজ দীপ কুমাৰক আমি দীপ কুমাৰ সোমানীক আমি এৰেষ্ট কৰিলোঁ আৰু তেওঁৰ জবানবন্দীত আমি পালোঁ যে তেওঁৰ আৰু এই গোডাউনটোত আৰু মাল তেওঁৰ নিষিদ্ধ টেবলেট মজুত আছে বুলি আমি ইয়াত পিছত এক্সামিনেশ্যন পঠাম। আমি তাৰপিছত ৰিপৰ্ট পাম। এইটো বৰ্তমান কৈছে যে আমি ৰাতিপুৱা 26 কেজি চামথিং পাইছোঁ। সম্প্ৰতি আৰক্ষীয়ে স্বত্বাধিকাৰীজনক নিজৰ জিম্মাত ৰাখিছে। দেৰগাঁৱৰ পৰা জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, টাইমছ নাও অসম।